দেউতা কিবা কবা হ'ব দে নালাগে দে না দেউতা হ'ব দে কি কব খুজিছিলা কোৱা মোৰ দৰৱখিনি শেষ হ'ব দুদিনেই হ'ল অফিচৰ পৰা আহোঁতে দৰৱখিনি লৈ আহিবি দেউতা মই টকা দি দিওঁ তোমাক তুমি নিবিৰৰ লগত গৈ পেলাই ফাৰ্মাচীৰ পৰা দৰৱখিনি লৈ আহিবা আৰু তোমাক কিবা লাগতিয়াল বস্তু থাকিলে তুমি লৈ আহিবা দেউতা লোৱা এই টকাখিনি তুমি ঠিকে আছা নহয় আছো দে ঠিকে আছো দে দেখ কি খাবি তই মই আইচক্ৰীম খাম ডাঙৰ আইচক্ৰীম খেলিবি এতিয়া নালাগে দে মাৰ খং উঠিবই এতিয়া এটা সাধু কোৱা এতিয়া সাধু কোৱাৰ সময় নহয় এতিয়া পঢ়িব লাগে সাধু শুনি থাকিলে তোৰ মায়ে বেয়া পাব নহয় নহয় ককা তুমি মোক ক'বই লাগিব নহ'লে মই তোমাক বেয়া পাম তেতিয়াহ'লে শুন নহয় নহয় ককা সাধু ক'ব নালাগে দিয়া আমি আঠি আঠি খেলিম আরে এইখিনি সময়তে কি কৰি আছ তোক পঢ়িব কৈছিলো নে নাই তোক কি কৰি কৈছিলো ককা তুমি মোক লগৰ হৈ কৈছিলি নে তই কি কৰি আছ খেলি আছ খুলি দিয়া মই ককাৰ লগত অলপমান খেলো মা দেউতা এইখিনি সময়ত যে তাৰ লগত খেলি আছে তাক পঢ়িব ক'ব লাগে নে তাৰ লগত খেলিব লাগে বোৱাৰী বৰ ভোক লাগিছে কিবা খাব দিবা নেকি এই মাত্ৰ খাইছিলে এই খোৱা বস্তুবোৰ ক'ৰ পৰা আহিছে আপুনি এবাৰ ভাবি চাইছেনে মোৰ মানুহজনে দিনে নিশাই কষ্ট কৰি টকা উপাৰ্জন কৰি এই বস্তুবোৰ আনি আছে আপুনি এবাৰ হিচাপ কৰি চাইছেনে আপোনাৰ লাজ নালাগিল আপোনাৰ ল'ৰাকটো আপুনি ধ্বংস কৰিলে এতিয়া মোৰ ল'ৰাকটো আপুনি ধ্বংস কৰিবলৈ ওলাইছে শুনাচোন বোৱাৰী আপোনাক ইমান কেছে কৈ আছো আপুনি কি বুজি পোৱা নাই এইবাৰ আপোনাক মুখেৰে নহয় এইবাৰ কি হৈছে এইটো এই বুঢ়াৰ দিনক দিনে অটপালি বাঢ়ি গৈছে
এইকাৰণে এই বুঢ়াক আজি একটনি দিছো। কি ক'লা তুমি? দেউতাক তেনেকৈ কৈছা? তোমাক সকলো লাজ নালাগে? এই দেউতাই মোৰ কাৰণে কিমান কষ্ট কৰিছিল তুমি অনুভৱ কৰিব নোৱাৰা। যেতিয়া মই ইমান কম আছিলো, দেউতাই দ্বিতীয় বিবাহ নকৰালে মোৰ অসুবিধা হ'ব বুলি মোক মা দেউতা সকলোৰে মৰম দিছিল। মা, তোমাৰ মা দেউতাৰাই তোমাক এইটো সংস্কাৰ দিছিল। মই এতিয়া তোমাৰ মা আৰু দেউতাৰ ইয়ালৈকে মাতি আনো আৰু সুধো, তেওঁলোকে তোমাৰ ককাৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছিল নেকি? মোৰ ডাঙৰ ভুল হৈ গৈছে, এনেকুৱা আৰু মই কেতিয়াও নকৰোঁ। আপুনি শুনা, দেউতাক তুমি ক্ষমা খোজা।